নমস্কাৰ বন্ধুসকল, আপোনালোকক আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মায়ে কি বনাব তাকে আপোনালোকক দেখাই আছোঁ। এয়া কি কবি, এইটো হৈছে কাজু বাদাম, এইটো হৈছে আদা আৰু এইফালে জলকীয়া আছে আৰু লগত বিলাহী। আজি নিৰামিষৰ কিবা এটা মায়ে বনাব, কি বনাব তাকে আপোনালোকক বন্ধুসকল দেখাই আছোঁ। আমাৰ ভিডিঅ' আগলৈকে চাই থাকক। এতিয়া আমাৰ গৰম পানী কৰিবৰ কাৰণে অলপমান পানী ইয়াত দি দিলে জুইৰ তলত লাগি আছে। বন্ধুসকল চাওকচোন কিবা বনাই মায়ে আজি। এতিয়া গৰম পানীত মায়ে অলপমান নিমখ দি দিলে ফাৰ্ষ্ট, এতিয়া অলপমান হালধি দি দিলে কি বনে চাওক। এয়া আপোনাৰ কবিটো যোনটো আপোনাৰ মায়ে কাটিছিলে মাত্ৰ, সেই কবিখিনি এতিয়া বইল হ'বৰ কাৰণে ইয়াত পিচ পিচ কৰি অলপ অলপকৈ এই হাতেদি ফালি দি আছে। এয়া আমাৰ কবি এতিয়া বইল হৈ গ'ল। মায়ে বোলে এইখিনি আপোনাৰ এতিয়া কাঢ়ি থয়। এতিয়া এইখিনি বস্তু আপোনাৰ যিখিনি কবিখিনি বইল কৰা গ'ল, এইখিনি পাতাত মায়ে বহুত ধুনীয়া কৰি পিচিব। তাতে লগতে আপোনাৰ কাজু বাদামো আছে। চাই লওক বন্ধুসকল, এইদৰে পিচি পেলাই কিবা এটা মিক্সাৰ এটা বনাব। এতিয়া কি বনে তাকে আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ আপোনালোকে। এয়া এতিয়া মোটামুটি আমাৰ পিছা হৈ গ'ল। পিছা হোৱাৰ পাছত মাইটো লাহেকৈ থ'ব আৰু এতিয়া আপোনাৰ কাজু বাদাম আৰু কবিৰে পিচি ল'লে দেখি বলে বন্ধুসকল আপোনালোকক দেখাই আছোঁ। চাই দিয়ক। এয়া হৈছে আপোনাৰ জিৰা। মায়ে প্ৰথমতে ইয়াত জিৰা অলপমান দি দিলে। এয়া হৈছে নিমখ, এয়া মায়ে অলপমান ওপৰত নিমখ ছটিয়াই দিলে। আৰু এয়া হৈছে আপোনাৰ বেচন। এতিয়া মায়ে ইয়াত বেচন ছটিয়াই দিলে। এয়া মায়ে এতিয়া কি বনাই আছে আপুনি, এইটো যিখিনি আপুনি হেৰি কৰি নিৰামিষৰ মাছৰ পিচ। এইটো আপোনাৰ নিৰামিষৰ মাছৰ পিচ, মানে আপোনাৰ নিৰামিষ মাছৰ পিচ কেনেদৰে আপুনি মানে বনাব পাৰে। এই বন্ধুসকল বহুতে মাছ মাংস নাখায় নহয়, বহুতে মাছ মাংস নাখায়, সেইকাৰণে মই আজি এটা বেলেগ ধৰণৰ এটা ৰেচিপি এটা আজি গম পালোঁ। চাই লওক বন্ধুসকল, ধুনীয়া ধুনীয়া মাছৰ পিচ বন্ধাকবি দি মায়ে বনাইছে। এটা নতুন ষ্টেপ, নতুন ৰেচিপি আপোনালোকক আজি দেখালোঁ। যদি আমাৰ ভিডিঅ' আছে আপোনালোকে বন্ধুসকল অলপমানো ভাল পাইছে, তেতিয়াহ'লে আমাৰ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আপোনালোকক বাকীখিনি প্ৰচেছ দেখাই আছোঁ, চাই থাকক। এয়া এতিয়া মায়ে প্ৰথমতে ইয়াত অলপমান তেল দি ল'লে, কাৰণ মাছৰ পিচটো আপোনাৰ ভাজিব লাগিব ন, সেইকাৰণে মাছৰ পিচ নহয়, এইটো মাংসটো বনাম, মাংসৰ পিচটো ভাজিব লাগিব। প্ৰথমতে এতিয়া বোলে আকৌ বোলে মাংসৰ পিচ বনাই, কি মাংসৰ পিচ বনাই চাওঁ আহক। এয়া মায়ে প্ৰথমতে ইয়াত দি দিলে। এতিয়া চাওঁ আহকচোন মাংসৰ পিচ কিদৰে বনাই আমি গম পাম আহক। বন্ধুসকল চাই থাকক আমাৰ ভিডিঅ'। এয়া এতিয়া মায়ে মাংসৰ পিচবিলাক কাটি আছে। মাংস মানে আপোনাৰ হাড় নোহোৱা মাংস বন্ধুসকল, বেলেগ ধৰণৰ ৰেচিপি আজি আপোনালোকক দেখালোঁ। খাই ভাল লাগিব, বেয়া নালাগে। এতিয়া মায়ে এটা এটা কৰি কাটি আছে। এয়া এতিয়া মায়ে এটা এটা কৰি মাছৰ পিচ দি আছে। বন্ধুসকল চাই লওক, বন্ধাকবিৰে বনোৱা এটা সুন্দৰ মাছৰ পিচৰ ৰেচিপি আপোনালোকক দেখালোঁ। যদি আমাৰ ভিডিঅ' চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই বন্ধুসকল। এতিয়া বন্ধুসকল চাই লওক, একদম মাছৰ পিচৰ নিচিনাই একদম লগা হৈছে, হয়নে বন্ধুসকল। এতিয়া মায়ে এইখিনি আপোনাৰ কাঁহীত এটা এটাকৈ থ'ব আৰু ইয়াৰ পাছত মায়ে এতিয়া কি বনাই তাকে আপোনালোকক
মই দেখাই থাকিম, আপোনালোকে ধুনীয়া কৰি খাই থাকিব। এয়া বন্ধুসকল চাই লওক, এয়া হৈ গ'ল আপোনাৰ মাছৰ পিচ, মানে আপোনাৰ নিৰামিষ মাছৰ পিচ। এয়া এতিয়া মায়ে যিখিনি মাংস আপোনাক বনাই ভাজি দেখুৱাইছিল সেইখিনিৰ কাৰণে এতিয়া মাংস বনাই আছে। এতিয়া ইলাচি, লং, লগতে তেজপাত মায়ে দি দিলে, বেছি তেনে অলপমান দিছে। এতিয়া মায়ে ইয়াত জিৰা অলপমান ছটিয়াই দিছে, এতিয়া গুড়া জিৰা অলপমান মাৰি দিছে ইয়াত। বন্ধুসকল অলপমান হালধি গুড়ি অলপমান ইয়াত দি দিলে মায়ে, এতিয়া নিমখ অলপমান মায়ে ইয়াত দি দিলে। এয়া আপোনাৰ মায়ে অলপমান ইয়াত কাশ্মীৰী জলকীয়াৰ গুড়ি অলপমান ইয়াত দি দিলে। এতিয়া মায়ে অলপমান ইয়াত পানী অলপমান ঢালি দিছে যাতে মছলাখিনি আপোনাৰ তলত লাগি নাযায়। দিয়া হোৱাৰ পাছত কি কৰে বন্ধুসকল আপোনাক মই দেখাই আছোঁ। এতিয়া মায়ে কাটি থোৱা বিলাহীখিনি ওপৰত দি দিব। এয়া চাওক বন্ধুসকল ধুনীয়া এটা কালাৰ উঠি আহিছে। ইয়াৰ পাছত মায়ে এতিয়া কি দিব, কেঁচা জলকীয়াখিনি ইয়াত দি দিলে, আৰু এইখিনি আদা নহৰু এটা পেষ্ট কৰা আছে। ইয়াত বোলে নহৰু নাই, আদাই আছে। এয়া হৈছে আপোনাৰ দৈ, ঘৰতে আমাৰ বনোৱা দৈ। এইটো মোটামুটি ক্লিয়াৰ হৈ গ'ল। এতিয়া মই ইয়াত কি দিব, ইয়াত মাংসখিনি ইয়াত দি আছে। নিৰামিষ মাংস বন্ধাকবি দি বনোৱা এটা নতুন ৰেচিপি। মাংস যিদৰে বনায় সেইদৰে পাছত যেতিয়া আপুনি বনাব খাই পুৰা একদম মাংসৰ নিচিনা একদম লগা হ'ব বন্ধুসকল। এতিয়া মায়ে অলপমান ইয়াত পানী ছটিয়াই দিলে, গোলমৰিচ দি দিছোঁ, ইয়াত গোলমৰিচ মায়ে অলপমান জালুকৰ গুড়ি জালুকৰ গুড়ি ইয়াত অলপমান দি দিলে। এইটো হৈছে আপোনাৰ চাহী গৰম মছলা। এতিয়া হোৱালৈকে আপোনালোকে বন্ধুসকল মই দেখাই আছোঁ আহিব। এয়া আমাৰ মাংস হৈ গ'ল ৰেডি। এতিয়া মায়ে ইয়াত থৈ দিলে ধুনীয়াকৈ। চাওক বন্ধুসকল পুৰা একদম মাংসৰ নিচিনাই লগা হৈছে। এই চাই লওক কি ধুনীয়া। আমি লাহেকৈ এতিয়া খাম, আপোনালোকে মজা কৰি চাব আমাৰ ভিডিঅ'। এতিয়া মায়ে লাষ্ট ইয়াত ধনিয়া অলপমান কাটি পেলাই দি আছে আৰু বন্ধু। মায়ে আকৌ এতিয়া অলপমান তেল দি আছে, মাছৰ বোলে টেঙা বনাব। যিখিনি মাছ অলপ আগতে মই ভাজি থোৱা আছিল সেইখিনি মাৰি এতিয়া টেঙা বনাব। কেনেকৈ বনায় তাকে আপোনালোকক দেখাই আছে। দেখোন প্ৰথমতে মই জলকীয়া দুটা দি পেলাই ওপৰত জিৰা অলপমান পাঁচফোৰণ আপোনাৰ ছটিয়াই দিছে। দিয়াৰ পাছত যিখিনি আপোনাৰ মাছৰ কাৰণে গ্ৰেভি হ'ব মানে আপোনাৰ কৰিব লাগিব, সেইকাৰণে এই তেতিয়া আমি যে বনাইছিলোঁ বন্ধাকবি সেইটো দি মায়ে এতিয়া অলপমান ভাজি লৈছে কিবা কৰি চাওকচোন। এতিয়া মায়ে ইয়াত অলপমান হালধি গুড়ি ইয়াত দি দিলে। এতিয়া মায়ে অলপমান এই থেকেৰাৰ সৈতে ইয়াত দি দিলে। এতিয়া মায়ে ইয়াত পানীখিনি অলপমান দি দিলে ইয়াত। এতিয়া ওপৰত মায়ে ইয়াত অলপমান এই বিলাহীখিনি ইয়াত দি দিলে। যিখিনি আমাৰ কাটি থোৱা বিলাহী আছে এই বিলাহীখিনি ওপৰত মায়ে এতিয়া ওপৰত দি দিয়ে। এতিয়া ইয়াত নিমখ দিব। নিমখটো দি দিলে নিজৰ সোৱাদ অনুযায়ী নিমখটো দি দিব পাৰে আপোনালোকে। এতিয়া ইয়াত মাছৰ পিচখিনি দি দিব। লাহে লাহে মাছৰ টেঙাখিনি হৈ গ'ল। এতিয়া অলপমান ৰাখি নমাই থৈ দিব। এতিয়া মায়ে মাছৰ পিঁয়াজ দি দিলে। দেখা হৈছে বন্ধুসকল, দেখাত একদম মাছৰ পিচ যেন লগা হৈছে। আৰু এয়া চাই লওক আমাৰ নিৰামিষ মাংস। এয়া চাওক বন্ধুসকল এটা নতুন ৰেচিপি আপোনালোকক মই দেখুৱালোঁ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ অলপমানো ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰটো কৰিবলৈ নাপাহৰিব। এতিয়া মই লাহে ধীৰে খাম। আৰু এতিয়া নেক্সট আইটেম আহিব আছে আমাৰ যিখিনি আমি বনাইছিলোঁ মাছৰ জোল, তাকে আমি এতিয়া খাম বন্ধুসকল, হয়নে? টেঙাৰ জোল। মায়ে মোক ধুনীয়া কৰি এতিয়া এই মাছৰ এই চাই লওক পিচ দি দিলে। এইটো হৈছে আপোনাৰ মাছৰ জোলৰ পিচ, এইটো হৈছে আপোনাৰ মাছৰ পিচ, এয়া হৈছে আপোনাৰ মাংস। এতিয়া মই ধুনীয়া কৰি এইটো খাম, আপোনালোকে মজা কৰি মোক চাব। এয়া বন্ধুসকল মই এতিয়া খাবলৈ ওলালোঁ। মাছৰ পিচটো ইফালে মই ৰাখি দিওঁ। ফাৰ্ষ্টতে টেঙাৰ আঞ্জাখিনি খাই চাওঁ কেনেকুৱা বা লগা হৈছে, হয়নে? বঢ়িয়া।
ঠিকেই আছে, তথাপিও মাক মই 190% দিলোঁ মাছৰ এই তৰকাৰীখিনিত। এতিয়া লাহেকৈ মই আমাৰ যে বনাইছিল মাংসৰ আঞ্জা মানে মাংসই মানে নিৰামিষ মাংস, তাকে মই খাই চাওঁ। মাংসৰ আঞ্জাটো কিন্তু ক'ব লগা একদম মস্তি হৈছে। পিচ খাই চাব, এই চাওক মাছৰ পিচ। বঢ়িয়া বঢ়িয়া হৈছে। এনেদৰে বন্ধুসকল আপোনালোকে যিসকল মানুহে নিৰামিষ ভোজী, তেওঁলোকে মাছ মাংস নাখায়, তেওঁলোকে আপোনাৰ এনেদৰে বনাই খাব পাৰে। এটা নতুন এটা ৰেচিপি আপোনালোকক মই আজি দেখালোঁ, হয়নে? ইয়াত আগত আছে আপোনাৰ কৰিম, এইখিনি মই এতিয়া খালোঁ। আৰু আজি বন্ধুসকল আপোনালোকক দেখুৱালোঁ নিৰামিষ মাছ মাংস কিদৰে বনাব পাৰি, হয়নে? যদি আমাৰ ভিডিঅ' আছে আপোনালোকৰ অলপমানো ভাল লাগিছে, তেতিয়াহ'লে আমাৰ ভিডিঅ'ত লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।